Hello everyone, welcome back to my YouTube channel. বহুত দিন ভিডিঅ' দিব পৰা নাই, এনেই ব্যস্ত আছিলোঁ অলপ, সেইকাৰণে ভিডিঅ' দিয়া নাছিলোঁ। আশা কৰোঁ আজি ভিডিঅ'টো বেয়াকৈ শেষলৈকে চাব। এতিয়া বাজি গ'ল 7:30 বাজি গ'ল অলৰেডি। মই এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মই এনেই আছিলোঁ, এনেই নাই মানে কাম এটা কৰি আছিলোঁ। মই ভাবিলোঁ আপোনালোককো দেখাওঁ মইনো কি কৰি থাকোঁ, সময়বিলাক কেনেকৈনো অতিবাহিত কৰোঁ, আপোনালোককো এবাৰ দেখাওঁ বুলি ভাবিলোঁ। সেয়েহে ভাবিলোঁ অকণমান আপোনালোকক দেখাই দিওঁ। অ'কে, তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰিব লাগ। মই কিছুমান এম্ব্ৰইডাৰী কৰোঁ, এম্ব্ৰইডাৰী অৰ্ডাৰ লওঁ, মানে পাৰ্ট এম্ব্ৰইডাৰী বুলি কোৱা হয়। মই এতিয়া তাকে কৰি আছিলোঁ, সেইবাবে আপোনালোককো অকণমান দেখাই দিব ভাবিলোঁ। এইটো এটা অৰ্ডাৰ আছে মোৰ, এইটো কাজিৰঙাৰ হয়, কাজিৰঙালৈ পঠিয়াব লাগিব। আৰু এটা অৰ্ডাৰ আছে এইটো পঠিয়াব লাগিব যোৰহাটলৈ। তাকে অকণমান আপোনালোকক দেখালোঁ আৰু কিনো কৰি থাকোঁ। এয়া দেখিছেনে, গোটেই বিচনা সমস্ত বস্তু মেলি লৈছোঁ। এতিয়া দেখালোঁ আপোনালোকক মইনো কি কৰোঁ বোলে, আপোনালোকক অকণমান দেখাওঁ। সেইকাৰণে সেই বুলি ভাবি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইবিলাক কেনেকুৱা লাগে আপোনালোকে জনাব, যদি ভাল লাগে আপোনালোকেও অৰ্ডাৰ কৰিব পাৰে। এইটো হৈছে এটা কমপ্লিট হোৱা নাই, কমপ্লিট কৰিব বাকী আছে। এইবিলাক মই বনাই থৈছোঁ, এইটো এটা লগাবলৈ আছে। এইটো এটা লগাবলৈ আছে। এইবিলাক পাৰপিন, এইটো এটা পাৰপিন, এইবিলাক চাইডত লগাম আৰু সেইবিলাক বাকী আছে। সেইবিলাক আপোনালোকক দেখাম বাৰু। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন আপোনালোকে। বাৰু মই কেনেকৈ সময়বোৰ অতিবাহিত কৰোঁ, মই এইবিলাক কাম বেছি কৰি থাকোঁ, মানে এম্ব্ৰইডাৰী কৰা, ছবি অঁকা, এইবিলাকেই মই বেছিকৈ কৰি থাকোঁ। আৰু বাকী ঘৰৰ কাম বনবোৰতো থাকেই সৰু সুৰা, যিকেইটা সদায় ৰেগুলাৰ কাম, আৰু সেইবোৰ দেখুৱাই নাথাকোঁ, আপোনালোকো ব'ৰ হ'ব। দেখুৱাম কেতিয়াবা বাৰু, সদায় দেখুৱাই নাথাকোঁ। ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিছোঁ, কেতিয়ালৈ দিব পাৰোঁ নাজানো, ষ্টাৰ্ট কৰি থৈছোঁ, দিম আৰু কেতিয়াবা। আপোনালোকে ভিডিঅ'টো চাব, আৰু চাব বুলি আশা কৰিলোঁ, আৰু চাই ভাল পাব, এনজয় কৰিব বুলি ভাবিছোঁ। নাজানো আপোনালোকে ভাল পায় নে নাপায়, কিন্তু চেষ্টা কৰিম ভাল পাবলৈ, আপোনালোকে ভাল পোৱা ভিডিঅ' দিবলৈ। অ'কে, তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো। ভিডিঅ' বনাম বুলি একো প্ৰিপেয়াৰ নলওঁ, যেনেকৈ থাকোঁ তেনেকৈ ভিডিঅ' বনাই দিওঁ। আপোনালোকে ভাবিব পাৰে যেহেন তেনেকৈ ভিডিঅ' বনাই বুলি, মই এনেকৈয়ে ভাল পাওঁ। আশা কৰোঁ আপোনালোকেও মোক মৰম দিব। আপোনালোকে যদি মৰম দিয়ে, মই আগলৈও ভিডিঅ'বিলাক বনাই থাকিলে উঠা পাম। তাকে আৰু কি আপোনালোকে মৰম দিব বুলি ভাবিছোঁ। এইটো হৈছে এম্ব্ৰইডাৰীটোৰ ফাইনেল লুক। দিনত আপোনালোকক ভালকৈ দেখাম বাৰু। এতিয়া ফটো লগাবলৈ বাকী আছে, এনেই মই জাষ্ট আপোনালোকক দেখাইছোঁ। আৰু এইটো ফাইনেল লুকটো মই আপোনালোকক কাইলৈ দিনত দেখাম। কালি আৰু ভিডিঅ'টো কৰা নহ'লে, আজি পুনৰ নতুনকৈ এটা ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। এতিয়া মই গা পা ধুই কাম বন কৰি আজৰি হৈ গ'লোঁ। বৰ্তমান এনেই আছিলোঁ, ৰুমতে আছিলোঁ। ভাবিলোঁ ৰুমটোকে আপোনালোকক দেখাওঁ, সৰু মিনি ৰুমটো, আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পাব। সেইবাবে ভিডিঅ'টো বনাবলৈ লৈছোঁ, শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ব'লক তেতিয়াহ'লে মোৰ ৰুমটোনো কি আছে, ৰুমটোত কেনেকুৱা আপোনালোকক দেখাওঁ। বৰ বিশেষ একো নাই, বিয়া হোৱা যিহেতু বেছি দিন হোৱা নাই, আৰু আমি যিহেতু ইয়াত নাথাকোঁ, মানে 2-3 দিনৰ কাৰণে ইয়াত থাকিবলৈ আহোঁ, আকৌ ৰুমলৈ যাওঁ, তেনেকুৱা অহা যোৱা হৈ থাকে। সেইবাবে ইমান ধুনীয়াকৈ একো সজাব পৰা নাই। বহুত প্লেন আছে কিবা কিবি কৰাৰ, সেইবোৰ লাহে লাহে কৰিম। আৰু এতিয়া অলপকৈ সজাই থৈছোঁ, তাকে হ'লেও সজাই থৈছোঁ মানে কি আৰু এনেই আৰু অকণমানকৈ ৰাখি চিম্পল কিবা কিবি, আৰু তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। অ'কে, চাই থাকিব ভিডিঅ'টো। সেইটো হৈছে মোৰ সৰু ৰুমটো। নাজানো আপোনালোকে কেনেকুৱা পায় চাই। এইফালৰ পৰা প্ৰথম সোমাই আমাৰ বিছনাখন আছে। এইখন হৈছে আমাৰ
কৃষ্ণ এইফালে মই এটা DIY বনাইছিলোঁ এইটো DIY বনাইছিলোঁ তাৰপাছত এইটো মোক মায়ে দিছিলে লাভটো পূজাত আৰু এইবিলাক মই কৰা কিছুমান সৰু সৰু পেইণ্টিং মানে মাণ্ডালা আৰ্ট এইবোৰ মোৰ বিয়াত উঠিছিলে আমাৰ দুয়োৰে ফটো ঘড়ী মই যিহেতু আজি ঘৰলৈ যাম সেইবাবে কাপোৰ কানি পেক কৰি ধুনীয়াকৈ থৈ দিছোঁ সেইফালে কম্বলৰ এখন মোৰ সৰু বিচনাখন আমাৰ ৰুমটো যিহেতু অলপ সৰু সেইবাবে বস্তুবোৰ একদম ওচৰত থ'বলগীয়া হৈছে এইখন হৈছে মোৰ ড্ৰেছিং টেবল এইফালে আমাৰ সোমোৱা দৰ্জা এখন আছিলে কিন্তু মানে ৰুমটো সৰু হোৱাৰ বাবে বস্তু অলপ থ'বলৈ দিগদাৰ হোৱাৰ কাৰণে দৰ্জাখন একেবাৰে বন্ধ কৰি দিয়া হ'ল আমি যিহেতু ৰুমত থাকোঁ সেইবাবে ইয়াত ইমান ভালকৈ সজোৱা মেলা নাই তথাপিও অলপ ধুনীয়াকৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ নাজানো আৰু কিমান পাৰিছোঁ ইয়াতে মোৰ ভাগৰ কিছুমান দৰকাৰী নেইল পলিচ এনেকৈ সৰু সৰু কিবা কিবি থৈ দিয়া আছে সৰহভাগ বস্তু যিহেতু ৰুমতেই আছে এইফালে বডি স্প্ৰে মোৰ ফুলি চুলি তাৰপাছত এইটো এটা সৰুকৈ কৰ্নাৰ আছে যিটি মোৰ বেগ চেগ থোৱা আছে এইটো হৈছে মোৰ গডৰেজ আৰু এইডাল হৈছে আলনা তলত মোৰ ফেৰি আছে আৰু এতিয়া গোটেই ৰুমটোৰ ভিউটো দেখাইছোঁ ৰ'ব তিনি অকণমানি ৰুম নাজানো আপোনালোকে কেনেকুৱা পায় আশা কৰোঁ ভাল পাব মোৰ ৰুমটো চাই দেখুৱালোঁ আপোনালোকক কেনেকুৱা দেখিলে কমেণ্ট কৰি জনাব তলত আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ঘৰলৈ যাম আজি ঘৰৰ পৰা ভিডিঅ' দিম বাৰু আশা কৰোঁ আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'টো চাব আৰু এইটো ভিডিঅ' চাই কেনেকুৱা পায় কমেণ্ট কৰিব লাইক কৰিব আৰু মোৰ ভিডিঅ'টো পাই ৰেগুলাৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই